হেল্ল' গাইজ, ফাইনেলি আমাৰ মাজত আহি পালেহি নীল আকাশ দা। আহকচোন চাওঁ তেখেতৰ গানবোৰ উপভোগ কৰোঁ। শেষলৈকে চাবলৈ নাপাহৰিব। ধন্যবাদ। প্ৰথমতে আপোনালোক সকলোলৈকে পবিত্ৰ দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানে কুশলে ৰাখক, মংগলে ৰাখক, তাকে কামনা কৰিছোঁ। আজি মোৰ সৌভাগ্য এনেকুৱা এটা অনুষ্ঠানত আপোনালোকক লগ পোৱাৰ এটা সুবিধা হ'ল আমাৰ অতিকে মৰমৰ অমৰদাৰ কাৰণে। গতিকে অমৰদাৰ কাৰণে প্ৰথমতে এটা হাত চাপৰি হ'লে মই খুব বেছি ভাল পাম। মোৰ খুব আপোন তেওঁ। অমৰদাৰ লগতে যিমানবিলাক আৰক্ষীৰ লোক আছে সকলোলৈকে আমাৰ কৃতজ্ঞতা। আচলতে গোটেই দিনত আমি তেওঁলোকক কৃতজ্ঞতা দি থাকিলেও এবাৰ অসম আৰক্ষীৰ কাৰণে ডাঙৰকৈ হাত চাপৰি এটা হ'লে খুব ভাল পাম। ভারতে শিহৰণ জাগে এই মুঠি সপোনে কোতে উৰা মাৰে। তুমি বহিলাহি মোৰে কাষতে অনেক ভাষা তোমাক দেখিব জাগে ভাবি আশা।
কাঠেৰিদা মিচিকি ৰাখিতো মুকুতা কৰা সপোনত বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যাব বুকুতা উৰা ভাবিলে বাঢ়ে মৰম এই তোলা দুতোলা মজদাকে যাকে ভগদা বারে বারে কেনেকুৱা খতৰনাক নাচিছে এইফালে চশমা খুলি চাইছো বঢ়িয়া বিৰাট ধুনীয়া আৰু কিবা